নমস্কাৰ ডিজেজ হাবৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মোৰ লগত বহি আছে দুগৰাকী ব্যক্তি এগৰাকী হ'ল অচিন্ত শংকৰ অচিন্ত দা আৰু এইফালে চিনি পায় সকলোৱে চিনি পায় মই চিনাকি নিদিওঁ আৰু বহু দিনৰ মূৰত দুয়োগৰাকী একেলগে পাই মোৰ খুব ভাল লাগিছে এটা সময়ত আমি একেলগে কাম কৰিছিলোঁ অচিন্ত দা মই যেতিয়া কলেজৰ পৰা ওলাইছিলোঁ সেই সময়ত অচিন্ত দাহঁতে আমাক শিকাইছিলে মই যেতিয়া প্ৰথম নাটকত আহিছিলোঁগৈ তো অচিন্ত দা আমাৰ গ্ৰুপৰ ছিনিয়ৰ্ছ আছিলে তেতিয়া তাৰপিছত আমি ছেপাৰেট হৈ গ'লোঁ তেখেত পূৰা কমপ্লিটলি চিনেমা লাইনত থাকিলে আৰু এতিয়া মোৰ খুব ভাল লাগিছে ক'বলৈ মোৰ খুব ভাল লাগিছে আৰু খুব গৌৰৱ অনুভৱ কৰোঁ যে ইমান দিন কাম কৰাৰ পিছত অচিন্ত দাই এতিয়া স্বতন্ত্ৰভাৱে নিজৰ এখন ছবি তেওঁৰ প্ৰথমখন ছবি এতিয়া মুকলি কৰি দিবলৈ ওলাইছে প্ৰতিঘাত আৰু সেই প্ৰতিঘাতৰ বিষয়ে আমি কথা পাতিম আৰু অমৃতাৰ বিষয়েও আমি কথা পাতিম অমৃতাৰ লগতো তাইৰ যেতিয়া এই চিনেমা লাইনটোলৈ আহিছিলে কেমেৰা লাইনটোলৈ আহিছিলে তেতিয়াই তাইক মই প্ৰথমতে লগ পাইছিলোঁ সেইখিনি কথা আমি পিছত পাতিম প্ৰথমতে মই অচিন্ত দাৰ পৰা জানিব বিচাৰিছোঁ এই যিটো জাৰ্ণি যোৱা 12-13 বছৰৰ তো তাৰপিছত এই প্ৰথম ছবিখনলৈ আপুনি বহুত ছবিত এছিষ্ট কৰিছে নাটক কৰিছিলে আগতে তাৰপিছত এছিষ্ট কৰিলে তাৰপিছত প্ৰতিঘাত তো এই জাৰ্ণিটো ছুটিকৈ অলপমান কওকচোন 12-15 বছৰে জানিছোঁ ছুটিকে মানে এডিট কৰিব লাগিব ন মানে প্ৰথম নাটক কৰা বা অভিনয় কৰা এইবিলাকৰ পিছত যেতিয়া চিনেমাৰ জাৰ্ণিটো ক'ব লাগিব তেতিয়া প্ৰথমতে ক'ব লাগিব শিৱানন্দ বৰুৱা তেখেতৰ ছবি এখন আছিল হিয়াৰ দাপনত তোমাৰ ছবি ৰবি আছিলে বৰষা ৰাণী বিষয়া আছিলে পদ্মনাভ গোস্বামী আছিলে তেওঁ তো সেইখন মোৰ প্ৰথম মানে কেমেৰাৰ সন্মুখত নহয় আকৌ পিছতে আছিলোঁ সহকাৰী পৰিচালক হিচাপে তাৰপিছত সেইখনৰ পিছত লাহে লাহে অসমৰ বিভিন্ন ভাল স্বনামধন্য পৰিচালক মুনীন বৰুৱা তেখেতলৈ কাম কৰা সুযোগ পাইছিলোঁ তাৰপিছত ৰাজেশ ভূঞা এম মণিৰাম মানস বৰুৱা তেনেকৈ কাম কৰি এতিয়া এখন মোৰ প্ৰথম ছবি যিখন মই স্বতন্ত্ৰভাৱে কৰিব লৈছোঁ শেহতীয়াকৈ মই জুবিন গাৰ্গৰ লগত দুখন ছবিত কাম কৰি অকণ তেতিয়া মই বেছি ফ্ৰীডম পাইছিলোঁ বাকীবিলাকত সেই দুখনৰ কথা আমি বিশেষ বেলেগকৈ পাতিম আমি প্ৰতিঘাতৰ কথাটো কওঁগৈ মই সেইটো ক'ব কৈছোঁ যে সেই দুখনত মই বেছি ফ্ৰীডম পাইছিলোঁ তো সেই ফ্ৰীডমক মোক মানে এটা এনকাৰেজমেণ্ট দিছিল যে নাই মই নিজে এটা কৰিব পৰা হৈছোঁ চাগে সেই কৰিব পৰা হৈছোঁ বুলি ভাবি থাকোঁতেই এনেকুৱা এটা অফাৰ লৈ আহিলে কোনে আনিছে বুজি আছোঁ ষ্টৰি বহুত ধুনীয়া ষ্টৰি এটা ডিছকাছ কৰিছিলোঁ আমি আৰু সেই ষ্টৰিটো তাইক লৈ বনাইছিলোঁ ভাবিছিলোঁ আৰু তেতিয়া কৈছোঁ এইটো ষ্টৰিটো তই খুব ভাল আমি একচুৱেলি ন সেয়া আপুনি যদিও মানে মই অফাৰ কৰা বা কিবা কৰা বুলি নহয় কিন্তু আপুনি যেতিয়া মানে ষ্টৰিটো কৈছিলে তেতিয়া অচিন্ত দাই মোক এটা কথা কৈছিলে যে এই তেতিয়া আমাৰ হাতত কোনো প্ৰডিউচাৰ নাই একো নাই এনেই আমি ডিছকাছ কৰিছোঁ আৰু তেতিয়া অচিন্ত দাই কৈছিলে যে এই চিনেমাখন যদি মই কেতিয়াবা কৰোঁ এই কেৰেক্টাৰটো যদি মই কেতিয়াবা কৰোঁ সেইটো মই তোক লৈয়ে কৰিম আৰু তেতিয়া মই ভাবিছিলোঁ যে ইয়াৰ পিছত যদি মই আচলতে ইয়াৰ আগত কেতিয়াও কোনো প্ৰডিউচাৰৰ লগত কথা পাতি পোৱা নাই কেতিয়াও পোৱা নাই আৰু কোনোবাই কেতিয়াবা যদি তেনেকৈ এপ্ৰ'চো কৰে যে আমি এখন চিনেমা কৰিবলৈ লৈছোঁ মই সদায় কওঁ যে মই চিনেমাৰ প'ষ্টৰ বিষয়ে একো কথা নাজানো গতিকে চিধা আপোনালোকে কোনোবা ডাইৰেক্টৰৰ ওচৰলৈ যাব আৰু ডাইৰেক্টৰ যদি মোক এপ্ৰ'চ কৰে তেতিয়া মই যাম কিন্তু এই চিনেমাখনৰ কাৰণে যেতিয়া কথা আহিছিল তেতিয়া মোৰ লগে লগে ষ্টৰিটো ল'ব তাৰমানে কি হয় ন ভাল ষ্টৰি এটা শুনিলে লোভটো ক'ৰবাত সোমাই থাকে ন যে ইছৰাম কাৰণ মানে বুলেট এখন অচিন্ত দাই মোক প্ৰথম কওঁতে কৈছে ন যখন বুলেট এখন চলাই ষ্টাইলিছ টাইপত কয় ন তই ভাবচোন পূৰা গুড গৈ থাকিব লাগিল নহয় লোভটো লোভ লগা আছিলে ইমান সঁচাকৈ লোভনীয় চৰিত্ৰ এইটো চৰিত্ৰ চিৰিয়াছলি লোভনীয় এইটো মই আজিলৈকে অসমীয়া ছবিত দেখা নাই বহুত ভাল অভিনেত্ৰী ভাল কেৰেক্টাৰ কৰিছে কিন্তু এইটো কেৰেক্টাৰ কৰিব আচলতে বেলেগে নোৱাৰিলেহেঁতেন মই ভাবোঁ চ' সেইকাৰণে মই তাক প্ৰথম কওঁতে তাইক কৈছিলোঁ বহুত ষ্টৰি কিছুমানে কোৱা যায় কিন্তু এইটো ষ্টৰি প্ৰথম কওঁতে মই অমিতাকে কৈছিলোঁ যি নহওক সেই ষ্টৰি তাইৰ মনত সোমাইছিলে চাগে তাৰপিছত মানে প্ৰডিউচাৰ তেখেতৰ লগত কিবা যোগাযোগ হৈছিলে কিবা ছবি সম্পৰ্কীয় তেতিয়া তাইক কৈছিলে এনেকুৱা ষ্টৰি এটা আছে এইটো ষ্টৰি কৰে যদি কৰিব পাৰিম তেতিয়া তেওঁলোক আগবাঢ়ি আহিলে ষ্টৰিটো শুনিলে আমাৰ পৰা ষ্টৰিটো আমি বনালোঁ তাৰপিছত লাহে এইটোত মানে এলিমেণ্টছ কিছুমান আহিলে কেৰেক্টাৰ কিছুমান আহিলে যিটো ৰাজদীপে লিখি দিলে তাৰপিছত আমি বহি কাষ্টিংবিলাক কৰিলোঁ তাৰপিছত লাহে একদম বিষ্ণুদাৰ পৰা আৰম্ভ কৰি একদম আশ্ৰমিকা শইকীয়ালৈকে চ' এনেকুৱা কেৰেক্টাৰবিলাক আমি কাষ্টিং কৰি মানে লাষ্টত ওলালোঁ আৰু ফিল্ডত কিন্তু বৰ এটা ইনচিডেণ্ট এটা মোক ক'ব লাগিব মোৰ পৰিচয় এই যে বিষ্ণুদা
মনত আছেনে বিষ্ণুৱে আমাৰ হঠাৎ শ্বুটিং কৰিব নোৱাৰোঁ বুলি কৰিলে শ্বুটিঙৰ ঠিক ডেট লোৱাৰ 15 দিন আগতে বিষ্ণুৱে কৈছে যে নাই মই নোৱাৰিম কৈছোঁ কিয় কিবা তেখেতৰ পৰিবাৰৰ কিবা গা বেয়া এনেকৈ নোৱাৰিব ঘৰ এৰিব নোৱাৰে মই মানে মূৰত যেন মানে হেৰি হৈছে আৰু আকাশ ভাঙি পৰা বুলি কৈছে মানে চবলৈ ডিছকাছ কৰিছোঁ কি কৰা যায় চবে কৈছে বেলেগ বেলেগ কিবা এটা বেলেগ বেলেগ অপশ্যনছ আৰু মই নকওঁ তেওঁলোকৰ কথা তেওঁলোকে খুব ভাল ভাল অভিনেতাৰ অপশ্যনছ আহিলে মই কথা পাতিছোঁ কিন্তু নাই মোৰ মনত সোমোৱা নাই সেই কথাটো মই আকৌ ফোন কৰিছোঁ না যে তুমি বৰ বেছিকৈ আশা কৰি নাথাকিবা মই নোৱাৰিম মই নোৱাৰিম আৰু মই নকৰোঁ ছবি এনেকুৱা এটা ইম'চনেল দিলোঁ আৰু যে আমি ছবি নকৰোঁ আৰু চবেই কৈছে কিবা এটা হ'ব দিয়ক কিবা এটা হ'ব তাৰপিছত বিচনা কৈছে এটা কাম কৰিম ৰ'বা মই তোমাক সোমবাৰে জনাই আছোঁ সেই সোমবাৰটোৱে মোৰ কাৰণে ইমান ভাল হৈ আহিল তাৰমানে সোমবাৰে 12টামান বজাত তেওঁ মানে খুব ছাছপেঞ্চি কৈছে এটা কথা হ'ল নহয় তোমাক না বুলিও কৰিব পৰা নাই এতিয়া মই হা বুলি কৰিব পৰা নাই মই কিন্তু বেছি দিন ৰাখিব নোৱাৰিম তাৰপিছত আৰু কি আৰু 5 দিনত তেখেতৰ কামখিনি শেষ কৰিছোঁ গোটেই জাৰ্ণিটো বৰ বঢ়িয়া আছিল শ্বুটিঙৰ সময়ত চবে ফুল এনজয় কৰিছে কি কি এনজয়মেণ্ট কৰিছে মোৰ অলপ টেনশ্যনটো হৈছিলে কাৰণ প্ৰথমটো তথাপিতো কিন্তু সেই টিমটো যিটো স্পীড দেখিছিলোঁ ইমান মানে এনাৰ্জেটিক আৰু ৰাতিপুৱা উঠাৰ পৰা ৰাতি পেকআপলৈকে চব কিবা এনাৰ্জি ক'ৰবাত নহয় কিবা ফুচুৰি কথা ক'ৰবাত ধেমালি কৰি মানে টিমটো এটা জমি থাকে এক্টিভ হৈ থাকে এক্টিভ সাংঘাতিক এক্টিভ মানে নৰ্মেলি এনেকুৱা দেখোঁ যে এছিষ্টেণ্ট ডিৰেক্টৰ যে জগাই থাকিব লাগে আমাৰ হিমাংশু বিশেষকৈ চিফ এছিষ্টেণ্ট ডিৰেক্টৰ হিমাংশু তাকে কি আছিলে হিমাংশু এতিয়া লখিমপুৰত আছে হিমাংশুৱে মানে নৰ্মেলি যে কেতিয়াবা এনেকুৱা হয় মোৰ কাইলৈ শ্বুট কি আছে কি নাই কাৰণ এছিষ্টেণ্ট ডিৰেক্টৰজনে বহুত কষ্ট কৰে সেইটো অচিন্তদাই বহুত ভালকৈ জানিব যে চিফ এডিজনৰ বহুত কষ্ট হয় কাৰণ মানে পিছদিনা প্ৰত্যেকগৰাকী আৰ্টিষ্টক কল টাইম দি মেছেজ কৰিব লাগিব আজিকালি আৰু তাৰপিছত আপোনাৰ ধৰক প্ৰত্যেকগৰাকী আৰ্টিষ্টৰ কষ্টিউম কণ্টিনিউটি আকৌ যিজন অৰি আছিলে আমাৰ ছেকেণ্ড এছিষ্টেণ্ট অৰিন্দম তো অৰিন্দমৰ কাম আছিলে যে কণ্টিনিউটি মেটচ হৈছে নে নাই অকণমান ইফাল সিফাল হ'ব কিন্তু আমাৰ এছিষ্টেণ্ট ডিৰেক্টৰ যেনেকুৱা আছিলে ৰাতিপুৱা আৰ্টিষ্টক মানে উঠাৰ পিছত চাহ খালে নাই সেইটোও সোধে মানে আপোনালোকে চাহ খালে নে ব্ৰেকফাষ্ট কৰিলে যিটো তেওঁলোকৰ কামেই নহয় কিন্তু মানে ইমান ধুনীয়াকৈ লৈ গৈছে আৰু আপোনাৰ মই এনেকুৱাও দেখিছোঁ যেতিয়া মানে আমাৰ আৰ্টিষ্টৰ কাৰোবাৰ যদি কাপোৰত প্ৰেছ নাই বেচেৰাকেইটাই ইমানলৈকে আগবাঢ়ি আহে যে আমি কৰি দিম অবভিয়াছলি আৰ্টিষ্টে নিদিয়ে সেইটো কৰিবলৈ কেতিয়াও নিদিয়ে কিন্তু সেই যে আগবাঢ়ি আহে মই কৰি দিম বুলি সেইটো বহুত ডাঙৰ কথা কাৰণ মানে কেলৈ সেইটো ডিভিজন অফ লেবাৰ মানে কোনেও এনেকুৱা নাভাবে যে এইখিনিহে মোৰ কাম মই এইখিনিহে কৰিম ইয়াৰ পিছৰখিনি মই নকৰোঁ তেনেকুৱা ধৰণকৈ নাভাবে সুন্দৰ যিটো দেখিছোঁ খুব এক্টিভলি খুব ধুনীয়াকৈ কামটো কৰা হৈছে বহুত ধুনীয়া টিমটো আছিলে মানে একদম স্পট বয়ৰ পৰা আৰম্ভ কৰি একদম টপ বিষ্ণুদালৈকে আমাক ইমান কভাৰ কৰিছে জেনেৰেলি বিষ্ণু ঘাৰগৰীয়া বুলি ক'লে মানুহবিলাকে অলপ ভয় কৰে কিন্তু তেওঁ ইমান ধেমালি কৰি আমাৰ লগত কাম কৰিলে মানে সাংঘাতিক মজা আৰু পেহীৰ কেৰেক্টাৰটো কৰিছে জলিবাই জলি লস্কৰ তো জলিবাক আমি পেহী পেহী বুলি মাতোঁ আৰু মানে জলিবাৰ বেয়া খং উঠে শ্বটৰ টাইমত ঠিকে আছে পেহী বুলি মাতিছোঁ কিন্তু মানে এনেই মই পেহী বুলি মাতোঁ আশ্ৰমিকাই পেহী বুলি মাতে অ'কে অচিন্তদাই পেহী বুলি মাতে সেইটোত মানে খং উঠে ধনদাই পেহী এফালে যাওক মিষ্টাৰদাই পেহী এফালে যাওক খং উঠে তহঁত মোৰ লগৰ মানুহকেইটা হয় মোক পেহী বুলি মাতে কিন্তু যেতিয়া বিষ্ণু ছাৰে পেহী বুলি মাতিছিলে আপুনিও এনেকুৱা কৰে আৰু দেৱজিৎ মজুমদাৰ দেৱজিৎ দা চিনেমাখনত আচলতে ভিলেন শ্বটটো কাট হ'বলৈ পায়েহে দেৱজিৎ দা মানে পেহী মানে লগে লগে কমেডি কিং মানে দেৱজিৎ আচ্ছা মই এইখিনি কথা এটা সুধিব বিচাৰিছোঁ আপুনি অলপ আগতে মই কৈছিলোঁ কাঞ্চনজংঘা আৰু মিছন চাইনা আগতেও আপুনি চিজ কৰিছিলে কিন্তু এই দুখনত আপুনি অলপ বেছি ফ্ৰীডম পোৱা বুলি কৈছিলে তো সেই অনুভৱটো অলপমান কি কেনেকুৱা ফুল ফ্ৰীডম বঢ়িয়া মানে সেইটো অনুভৱ বহুত মিঠা বহুত তিতা থাকিব মানে তিতা থাকিব তিতাটো এটাই যে জুবিন দাৰ লগত মানে জুবিন দাৰ টাইমটো মিলাই কাম কৰাটো খুব দিগদাৰ হয় তেওঁ ৰাতি কাম বহুত বেছি কৰি ভাল পায় মানে টোপনি নাহে চাগে ৰাতি আৰু তেখেত ভাল পায় ৰাতি আৰু ৰাতি এনেকুৱা হয় যে ৰাতি বাহিৰত শ্বুটিং মেক্সিমাম হৈছে আমাৰ মিছন চাইনাৰ কথা কৈছোঁ বিশেষকৈ ক'ৰবাত যদি আৰু গছ ভাল পায় জুবিন দাই ক'ৰবাত যদি গছত লাইট এটা পৰি আছে সেইটো লোকেশ্যনলৈকে নিবলৈ গ'লে তাতহে শ্বুটিং কৰিব নহ'লে নকৰে আকৌ চব ভাঙি লৈ তালৈ যোৱা এই তেনেকুৱা ধৰণৰ তিতা বাকী মিঠা কি বহুদিন শ্বুটিং কেঞ্চেলো হৈছে সেইটো কেঞ্চেলটো হয় মুডৰ ওপৰত ডিপেণ্ড কৰে তাত বহুত বেছি ফ্ৰীডম পালোঁ মানে কি যে ডাইৰেক্ট মানে হেৰি হ'লতো আৰ্টিষ্টৰ লগত ডাইৰেক্ট কণ্টেক্ট কৰিবলৈকে সুবিধা পালোঁ বা ডাইৰেক্ট ডিঅ'পিৰ লগত কণ্টেক্ট কৰিবলৈ সুবিধা পালোঁ তেতিয়া সেই বস্তুবিলাক অলপ মোৰ কনফিডেঞ্চ লেভেলটো বাঢ়িলে তাৰমানে তেতিয়া তাৰ আগলৈকে কি কৰিছিলোঁ এডিট কৰিছিলোঁ মোতকৈ হয়তো চিফ এছিষ্টেণ্ট নাছিলে কোনোবা ডাইৰেক্টৰ আৰু ডিঅ'পিয়ে কথা পাতি থাকে তেতিয়া আমি শুনি থাকোঁ আমি শ্বেয়াৰ কৰিবলৈ খুব দিগদাৰ হয় কৰোঁ এনেকুৱা নহয় যে শ্বেয়াৰ কৰিব দিয়া নাই
কিন্তু ইয়াত যেনিবা গোটেই থটটো শ্বেয়াৰ কৰিব পাৰিছোঁ যে মই এনেকৈ ভাবিছিলোঁ জুবিনে আপুনি কি ভাবিছিলোঁ জুবিনে ভাবিছোঁ এইটো এনেকৈ কৰিব পাৰি ঠিকে আছে কৰ বা যিহেতুকে তেওঁ স্ক্ৰীণত আছিলে এক্টিং কৰিছোঁ সেই একেখিনি কাঞ্চনজংঘাটো মেক্সিমাম তেওঁ স্ক্ৰীণত আছে 80% মোৰ দেন সেই 80% মোৰ দেন স্ক্ৰীণত থকাৰ কাৰণে মোৰ আৰু বেছি সুবিধা হৈছিলে যে এইটো এনেকৈ কৰিব পাৰি মই এনেকৈ কৰিব আপুনি নিজক ডেভেলপ কৰিবলৈও টাইম পাইছোঁ বহুত টাইম পাইছোঁ গতিকে সেইটো এটা লাৰ্ণিং প্ৰচেছ আছিল মোৰ কাৰণে এইটো কাৰণে যে মই এছিষ্ট কৰি আছিলোঁ এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে মই ঠিকে আছোঁ ডাইৰেক্টৰ হিচাপে কি আছোঁ 6 তাৰিখে গম পাব এতিয়া আৰু এটা কথা সুধিছোঁ প্ৰথম এইখন আপুনি প্ৰথম স্বতন্ত্ৰভাৱে কৰিছে ফাৰ্ষ্ট চিনেমা এইখন তো কেনেকুৱা ধৰণৰ অসুবিধা হৈছিলে মানে অসুবিধা কিছু মানে ধৰক গোটেইখিনি চাবলগীয়া হয়তো আৰম্ভণিৰ পৰা শেষলৈকে ডিষ্ট্ৰিবিউশ্যনলৈকে চাবলগীয়া হয় তো গোটেই বস্তুখিনিত আপোনাৰ কি অসুবিধা হৈছিলে মানে কি অসুবিধা মানে আচলতে শ্বুটিং কৰি থকা সময়ত বিশেষ অসুবিধা হোৱা নাছিলে পিছৰ পৰ্যায়বিলাকত অলপ অসুবিধা হয় কেনেকুৱা আগতে যিবিলাক কাম কৰিছিলোঁ বেলেগৰ তেতিয়া এটা শ্বুটিঙৰ পিছত বা ডাবিঙৰ পিছত কোনো কাম নাথাকে ডাইৰেক্টৰ বা প্ৰডাকশ্যন হাউচৰ পৰা সেই বস্তুটো হয় কিন্তু ইয়াত যে মই ডাইৰেক্টৰো হৈ গ'লোঁ যে গতিকে মানে ইমান বেছি হেৰি হয় চব ক্ষেত্ৰতে এতিয়া ডিচিশ্যনটো ল'ব লগা হৈ যায় মানে যিহেতুকে কেপ্টেইন অফ দ্য শ্বিপ গতিকে কি হয় মই নিজে ভাবোঁ মাজে মাজে মই এইটো ডিচিশ্যন ঠিকে আছেনে মই মেক্সিমাম কথা পাতোঁ অমৃতাৰ লগত যে এইটো এনেকৈ কৰা যায় নেকি তাই যদিও আৰ্টিষ্ট হয় এইখন চিনেমাৰ কিন্তু তাই মানে প্ৰডিউচাৰ টাইপে হৈ গ'ল বহুতে মানে সেইটো কথা কয় অমৃতা প্ৰডিউচাৰ নেকি মানে হয় তাই প্ৰডিউচাৰ হয় তেনেকৈ কৈ থৈ তাৰমানে আমাৰ কথাটো এনেকুৱা ধৰণৰ হৈছে ন যে আমি এনেকুৱা হৈ যায় যে আমাৰ গ্ৰুপটোত মানে এনেকুৱা ধৰণৰ আমি এটা ক'ৰ টিম মেম্বাৰ্ছ আছে অনলি আপোনাৰ প্ৰডিউচাৰ্ছ আছে মিশ্ৰদা আছে মানে প্ৰডাকশ্যন মেনেজাৰ মিশ্ৰদা অচিন্তদা মই তাত মানে কথাটো এনেকুৱা হৈ যায় আমি যিমান চেষ্টা কৰি আছোঁ যে অচিন্তদাক আমি কেনেকৈ হেল্প কৰি দিব পাৰোঁ কেনেকৈ আমি কামটো কমাই দিব পাৰোঁ কিন্তু কাম এটা কৰাৰ পিছত ফাইনেল তেওঁৰ যেতিয়ালৈকে তেওঁৰ এপ্ৰুভেল নাপাওঁ তেতিয়ালৈকে আমি সেই কামটো অ'কে বুলি ক'ব নোৱাৰোঁ ছাপ'জ মই আপোনাক কাম এটা কৰিব দিলোঁ কিন্তু সেই কামটো আপুনি মোক দিলে তাৰপৰা আকৌ মই অচিন্তদাক দিম তেনেকৈ অচিন্তদালে মানে দিনটোত যাবই চবৰে আৰু সেইটো এটা 100-150মান ফোন অকল আমাৰ গীটাৰ পৰাই যায় তাৰমানে গোটেইকেইটাৰ মিলাই মাৰ্কেটিঙৰ প্ৰিয়ংকা মিশ্ৰদা মোৰ পৰা যায় এইসোপাৰে ফোন অচিন্তদালে 100-150মান গুচি যায় চ' বাকী সেইটোৱে যে তাইক শ্বেয়াৰ কৰিব পাৰিছোঁ তাইক বহুতখিনি কথা কাৰণ একদম শ্বুটিঙৰ সেই ষ্টৰিটোৰ পৰা তাই জানে গতিকে তাইক শ্বেয়াৰ কৰিব পাৰোঁ বা মিশ্ৰদাক শ্বেয়াৰ কৰিব পাৰোঁ বাকী একো নাই সেইটো অলপ থাকিবই চাগে টেনশ্যনটো থাকিবই চাগে আৰু প্ৰথম কাম কাৰণে ইয়াৰ পিছত হয়তো এতিয়া চিনাৰীবিলাক ভাল হৈ আছে অসমৰ ছবি জগতৰ ইয়াৰ পিছত যদি ভাল হয় হয়তো তেতিয়া ইমান হেৰি নাথাকিব তেতিয়া চবে বুজি পাব কাৰণ বাহিৰত যিটো হয় যে পষ্ট প্ৰডাকশ্যনৰ কাৰণে বেলেগ এজন ইনচাৰ্জ থাকেই তেওঁ সেইবিলাক হেৰি আমাৰ ইয়াতো আমি ল'ব লাগিব চবে চ' সেইটোৱেই হৈছে এতিয়া বাকী একো বিশেষ সুবিধা পোৱা নাই কামৰ পৰা পোৱা নাই প্ৰডাকশ্যন হাউচৰ পৰা আমি পোৱা নাই আৰ্টিষ্টৰ পৰাতো পোৱাই নাই যিহেতুকে গোটেইখিনি আৰ্টিষ্ট মই নিজে মানে চিলেক্ট কৰিছিলোঁ ডিছকাছ উইথ মাই গ্ৰুপ একো বিশেষ একো প্ৰব্লেম পোৱা নাই মানে ছবিখনৰ প্ৰমোত মই এটা বস্তু দেখিছিলোঁ এটা খুব ডাইলগ এটা খুব ইণ্টাৰেষ্টিং ডাইলগ এটা আছে মোৰ পৰা বাচি থাকিবলৈ যদি বিচাৰিছ 5 ফুট দূৰত থাকিবি এই কেছ এইটো কি ৰহস্যটো কি মানে এইটো একদম 6 তাৰিখে ৰিভিল কৰিম এই 5 ফুটৰ 2 ফুট 3 ফুট কোৱা নাই বেছিৰা যদি 5 ফুট কৈছে ৰেডিয়াছ দিছোঁ আৰু 5 ফুট 5 ফুটত কিবা এটা থাকিব ন কিবা এটা আছে 5 ফুটত কি আছে তো সেই 5 ফুটটো 6 ডিচেম্বৰত ৰিভিল হ'ব যে 5 ফুটত কি আছে ৰহস্যজনক ডাইলগ আমাৰ আৰু ধেৰ আছে যেনে আমি জেনেৰেলি কি বুলি ভাবোঁ যে চবতকৈ অনেষ্ট আৰু সৎ মানুহজন কোন আছিল মানে সৎ বুলি ব্যক্তি কোন আছিল যুধিষ্ঠিৰ এতিয়া সিদ্ধাৰ্থ শৰ্মা আমাৰ কে বুলি জানে সেইকাৰণে কে ক'লোঁ সিদ্ধাৰ্থ শৰ্মাৰ মুখত ডাইলগ এনেকুৱা আছে যদি যুধিষ্ঠিৰ জীয়াই থাকিলে মোৰ নামত শপত খালেহেঁতেন তাৰমানে আমি যুধিষ্ঠিৰৰ নামত খাওঁতো যুধিষ্ঠিৰ থকা হ'লেতো সিদ্ধাৰ্থদাৰ নামত খালে চাগে অৰিজিনেলি কেৰেক্টাৰটো অলপমান নিগেটিভে চাগে প্ৰমোশ্যন পাইছে তো তেওঁ ক'লে যে 20 বছৰমান বেহৰবাৰীত কাম কৰি 14 বছৰ এতিয়া প্ৰমোশ্যন পাইছে আমাৰ সেই দিগন্ত হাজৰিকা দিগন্ত তাত খুব ধুনীয়া ডাইলগ এটা আছে যে সেইটো প্ৰমোটে বাজিছে এইটো যে মানুহে নিজৰ নাম চেঞ্জ কৰিলেও তাৰ কেৰেক্টাৰ তাৰ হিষ্ট্ৰী চেঞ্জ হৈ নাযায় কিন্তু সঁচা কথা দেই মানুহে নিজৰ নামটো সলাই দিব পাৰে সলাই ক'ৰবাত আত্মগোপন কৰিব পাৰে কিন্তু তাৰ সেই হিষ্ট্ৰী তাৰ সেই কেৰেক্টাৰটো সেই তেনেকৈ থাকি যায় তেনেকুৱা পদ্মৰ কিছুমান ডাইলগ আছে ধুনীয়া বিষ্ণুদাৰ মুখত খুব ধুনীয়া ডাইলগ আছে পদ্মদা সেইদিনা কৈছে মই নৰ্মেল ভিলেইন বহুত চিনেমাত কৰিছোঁ গালিও খাইছোঁ সদায় গালিয়ে খাই থাকোঁ এবাৰ মই জোতা চেণ্ডেলো পাম চাবলৈ আছে আৰু তেনেকুৱা খুব আৰু তাক বিশেষভাৱে দিছে মানে দুটামান চিন এইকেইটা চিন মানে বিশেষভাৱে দিছে মানে খুব ব'ল্ড চিন আৰু অসমীয়া চিনেমাত তেনেকৈ হোৱা নাই তেনেকৈ চিন কম কৰে কৰিব নোখোজে আচলতে মানে হয়তো বহুতে ভাবে কৰিবলৈ কিন্তু কৰিব আৰ্টিষ্টেও তেনেকৈ আগবাঢ়ি নাই ক'ৰবাত নকৰে